শ্ৰমিক শ্ৰেণী লোকৰ বাবে প্ৰশংসনীয় পদক্ষেপ ৰবিনহুড আৰ্মি। আজি ফকীয়া গ্ৰামত ৰবিনহুড আৰ্মিৰ বিনামূলীয়া ভাতৰ ব্যৱস্থা শ্ৰমিক শ্ৰেণী লোকৰ বাবে। ভালো লাগলো। নমস্কাৰ, স্বাগতম জনাইছোঁ প্ৰাগজ্যোতিষপুৰ লাইফত। মই থুনবিদ আৰু এই মুহূৰ্তত লৈ আহিছোঁ এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকীয়া গ্ৰাম চহৰত ৩ আগষ্ট তাৰিখে বেচৰকাৰী সংস্থা ৰবিনহুড আৰ্মি ফকীয়া গ্ৰাম খণ্ডই কোভিড পৰিস্থিতিত আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত শ্ৰমিক শ্ৰেণীৰ লোকক উপকৃত হোৱাকৈ ৰবিনৰ পাকঘৰ নামেৰে বিনামূলীয়া ভাতৰ যোগান ধৰে। আৰু আজি দুপৰীয়া ৰবিনহুড আৰ্মিৰ সদস্যসকলে ৫০ৰো অধিক লোকৰ মাজত এসাঁজ ভাত বিতৰণ কৰি সেৱা আগবঢ়ায়। আৰু ইতিমধ্যে জানিব পৰা মতে ৰবিনহুড আৰ্মিৰ সদস্যসকলে প্ৰতি সপ্তাহৰ এটা দিনত ৰবিনৰ পাকঘৰৰ পৰা এনেকৈ খাদ্যৰ যোগান ধৰাৰ চেষ্টা চলাব বুলি ব্যাখ্যা কৰে। নিজকে ধন্যবাদ দিবেন নাকি? আৰু খাদ্য বিতৰণ কাৰ্যসূচীত সেৱা প্ৰদান কৰে অভ্ৰজিৎ সাহা, সঞ্জিত দেৱনাথ, সুৰঞ্জিত মহন্ত, প্ৰিয়ংকা সিংহ, সন্দীপ ভদ্ৰ, নন্দিনী ৰায়, পাৰ্থ আদিৰ ৰবিনহুড আৰ্মিৰ সদস্যসকলে। আৰু এই মুহূৰ্তত কিছু মন্তব্য আগবঢ়াইছোঁ ৰবিনহুড আৰ্মি। আজি আমালোকে ৰবিনহুড আৰ্মিৰ পৰা নতুন এখন ইনিচিয়েটিভ লৈছোঁ, নাম হ'ল তাৰ ৰবিনছ কিচেন, ৰবিনৰ পাকঘৰ আৰু কি। তো তাতে আমি অলপ ট্ৰাই কৰিছোঁ। আজি ক'ভিড পেণ্ডেমিকৰ কাৰণে বহুত মানুহ মানে এফেক্টেড হৈছে। ডেইলি হাজিৰা কৰা মানুহ, ডেইলি কাম কৰা মানুহবোৰ দুপৰীয়াৰ আহাৰ খাবলৈ বহুত প্ৰব্লেম হৈছে। সিহঁতৰ ইনকামেই ইয়াত ইমান নাই, তো কাম কৰিবলৈ সেই খাৱাৰো বহুত অসুবিধা হৈছে। সেইকাৰণে আমি চেষ্টা কৰিছোঁ যাতে সিহঁতক অলপ খাদ্য দি হেল্প কৰিব পাৰোঁ। তো আমি বিনামূলীয়া খোৱাৰ ব্যৱস্থাটো সেইকাৰণে কৰিছোঁ। আৰু এতিয়া আমি এইটো আজি কৰিলোঁ, আৰু যদি মানুহৰ সহায় সহযোগিতা আমালোকে পাওঁ, এই বস্তুটো আমালোকে চিন্তা কৰিছোঁ সপ্তাহত এদিনকৈ আমালোকে কৰিম। সকলোকে ধন্যবাদ জনাই প্ৰাগজ্যোতিষপুৰ লাইভ।